কণী সকলোৰে প্ৰিয় আৰু আমাৰ জিভাৰে বিচাৰে বিভিন্ন সোৱাদ। আজি মই কণীৰ বিভিন্ন সোৱাদ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো সোৱাদ চাগে বহুতে লৈছে নে নাই নাজানো, কিন্তু এই সোৱাদটো এবাৰ যি লৈ চাই সি বইল কণী খাবলৈও এৰিব আৰু অমলেট কৰি খোৱা কণী খাবলৈও এৰিব। খুবেই সুস্বাদু আৰু অতি সহজভাৱে বনাব পাৰি। কিন্তু ইয়াত থকা যি পুষ্টিগুণ, সেই পুষ্টিগুণ অকণো ক্ষতি নোহোৱাকৈ। আহক তাকে চাওঁ কেনেকৈ বনাওঁ। দেখিছে ম'ম' ষ্টেণ্ডডালত মই অলপ অলপ তেল মোহাৰি ল'লোঁ। কণীটো ভাঙিবলৈ লৈছিলোঁ, হঠাৎ মনত পৰিল বটা চৰাই কণীকেইটা এবাৰ দেখুৱাই দিওঁ, বহুতে হয়তো দেখা নাই। আৰু দুটা মই ফাৰ্মৰ কণী লৈছোঁ। আৰু মই যিটো ভাঙি লৈছিলোঁ সেইটোকে প্ৰথমে দেখুৱাই দিছোঁ। কণীটো অলপ ডাঙৰ, সেয়েহে মই বগা অংশ অলপ বেলেগ বাতি এটাত থৈ দিবলগীয়া হৈছে। ম'ম' ষ্টেণ্ডডালত জোৰাকৈ মই তেনেকৈ দি দিছোঁ। দ্বিতীয়টো সেই একে পদ্ধতিৰে বগা অংশ অলপ থৈ দিবলগীয়া হৈছে। যদি আপোনাৰ ম'ম' ষ্টেণ্ডডাল ডাঙৰ তেন্তে গোটেইটো দিব, তেতিয়া বেছি ভাল হয় আৰু বাতিটো দিব পাৰে। আৰু মই 3টা বটা চৰাই কণী লৈছিলোঁ। মোৰ ম'ম' ষ্টেণ্ডডাল ইমানেই সৰু, হয়তো 3টা তাত নধৰিব। এজন মানুহৰ কাৰণে আচলতে 2টা বটা চৰাই কণীয়ে উপযুক্ত। আপোনালোকে জানেনে বাৰু, বটা চৰাই কণীৰ পুষ্টি দিশৰ পৰা আমাৰ কুকুৰা কণীৰ সৈতে সমান। দেখিলে ম'ম' ষ্টেণ্ডডালত পতাৰ আগে মই পানী উতলাই লৈছিলোঁ আৰু ম'ম' ষ্টেণ্ডডাল মই পাতি দিলোঁ। 6-7 মিনিট সময় তেনেদৰে ঢাকনিখন লগাই দিয়াৰ পিছতে তৈয়াৰ হৈ গ'ল ভাপত দিয়া কণী। খুব সহজতে বনাব পাৰি। প্ৰথম ভাপত দিওঁতে আপুনি একোৱেই দিব নালাগে, ইমান সুন্দৰকৈ এৰি আহে নিশ্চয় দেখিছে। আৰু কিমান ধুনীয়াকৈ কুহুমটো কুহুমভাগে থাকিল। আৰু বগা অংশখিনি যদি গোটেইখিনি দিলোঁ হয় আৰু ধুনীয়া লাগিলেহেঁতেন। কিন্তু তথাপিতো দেখিছে মই এটুকুৰা পকা জলকীয়া কাটি সজাই দিছোঁ। আপুনি এনেদৰেও খাব পাৰে বা নতুবা এনেদৰে চচ দি পেলাই আলহীৰ আগত পৰিৱেশন কৰিব পাৰে। আৰু এনেদৰে আপুনি সন্তানক টিফিনত দি যাব পাৰে। এনে পুষ্টিগুণৰ সমাহাৰ থকা কণী নিশ্চয় শিশুৰ পৰা বৃদ্ধজনেও বটা চৰাই কণী হজম কৰিব পৰা ক্ষমতা থাকে আৰু কলেষ্ট্ৰলৰ মাত্ৰা খুবেই কম থাকে। এয়া দেখিছে বটা চৰাই কণীকেইটা মই দেখুৱাই দিছোঁ। আৰু ইয়াত থকা পটাছিয়ামৰ বাবে হৃদযন্ত্ৰ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ বাবে উপকাৰী বুলি কোৱা হয়। মই ক'লা নিমখ, অলপ অলপ চাট মছলা আৰু টমেটো চচেৰে পৰিৱেশন কৰিলোঁ। আৰু এটা মই দেখুৱাই দিছোঁ সেই একে পদ্ধতিত। এয়া কিন্তু অকল কণী। মই আলহী আহিলে যেতিয়াই তেতিয়াই এনেদৰে চাহৰ লগত যদি ঘৰত একো নাথাকে, হঠাতে অহা আলহীক এনেদৰে বনাই দিওঁ। ইয়াত মই অলপ অলপ গুড়ি জলকীয়া ছটিয়াই দিছোঁ, কেৱল অকণমান সুন্দৰ দেখিবৰ বাবে। ক'লা নিমখ অলপ অলপ দি দিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ ইচ্ছামতে যিকোনো বস্তু দি পেলাই সজাব পাৰে। আচলতে পৰিৱেশন শৈলী সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু মই ওপৰত অলপ অলপ মান ধনিয়া কাটি ছটিয়াই দি দিছোঁ। খুব কম সময়ত এই কামটো কৰিব পাৰি। আমাক সেইটো কৰিবলৈ মাত্ৰ 6 বা 7 মিনিটহে দৰকাৰ হয়। নিশ্চয় আপোনালোকে ভাল পালে। বনাই খাব, খুব সহজ। ধন্যবাদ।